হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু এই ভ্লগটোত এটা স্পেচিয়েল ভ্লগ হ'ব, কাৰণ আমি আজি যাম শিৱসাগৰ। আৰু যোনটো বুৰঞ্জী প্ৰসিদ্ধ জেগা হয়, শিৱসাগৰত বহুত আপোনাৰ জেগা আছে। শিৱদৌল, জয়দৌল, মৈদাম, কাৰেংঘৰ, তলাতল ঘৰ, আমি আজি চব যাম। আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু মই ওলাই ৰেডি, দেউতাহঁতো আপোনাৰ শিৱসাগৰ পুখুৰী তেনেকুৱা দেউতাই আমাক ফুৰাবলৈ লৈ যাব। আৰু আমাৰ মা যাব, ভাইটি যাব, ককাহঁত ঘৰত থাকিব। এয়া চব মাহঁত, ভাইটিহঁত। আমি এতিয়া যাবলৈ ওলাই গৈছোঁ। মাহঁত ৰেডি হৈ গ'ল, দেউতা ৰেডি হ'ল। তো মই বস্তু গাড়ীত ভৰাই দিলোঁ। আৰু গাইজ, এতিয়া আমাৰ দেউতাই গাড়ী ষ্টাৰ্ট দিব। এয়া পিনে মই টুপি নাই লোৱা। ল'ব লাগিছিলে নাই, ঠাণ্ডা নালাগে। আজি আপোনালোকক মই চব বস্তু জেগা দেখুৱাম। আৰু জেগাডোখৰ আপোনালোকে চবতে গম পাইছে চাগে, শিৱসাগৰ, য'ত আপোনাৰ যি টি চাবলগীয়া পৰিৱেশ আছে। আৰু আপোনালোকে আগতীয়াকৈ চাইছে চাগে, কিন্তু মই চোৱা নাই। সেইটো কাৰণে আজি মোক দেউতাই তালৈ ফুৰাবলৈ লৈ যাব। তো গাইজ, তাই গাড়ীখন ওলালৈকে আপোনালোকে অকণমান ৱেইট কৰক। গাইজ, এইটো এটা ভিডিঅ' হ'ব, আপোনালোকৰ জাৰ্ণি ভিডিঅ'। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আপোনালোকে যদি নাই চোৱা, নাই দেখা, তেতিয়াহ'লে মোৰ ব্লগটোত আপোনালোকে চাবলৈ পাই যাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়া লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গাইজ, আমি বহিম আগত, মা বহিব পিছত। চাওক, ভাইটিয়ে আমাৰ ককাই চুমা খাইছে। বৌ যাওঁ দে, যাওঁ দে। তো গাইজ, আমি উঠি গ'লোঁ গাড়ীত। গাইজ, মই আপোনালোকক জেগাবোৰ দেখুৱাই যাম। থেংক ইউ, বাই বাই। মই পোৱালীয়ে থেংক ইউ বাই বাই কৈ আছে। আমি এতিয়া ওলাই গ'লোঁ আমাৰ গলিটোৰ পৰা। তো গাইজ, মই আপোনালোকৰ আকৌ আমাৰ ডাঙৰ পেহীহঁতৰ ঘৰত লগ পাম। তো এতিয়া মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক এটা মই ধুনীয়া পৰিৱেশৰ এটা দৃশ্য দেখুৱাম, যোনটো আমাৰ কেন্দুগুৰি পথাৰ। চাওক, ইয়াত বহুত পৰিভ্ৰমণকাৰী পক্ষী আহি পিনি ইয়াত আপোনাৰ থাকে। এয়া চাওক, গাহৰিও আছে, পিনে গৰু। কিমান সৌন্দৰ্যৰে ভৰা এখন পথাৰ। চাওক, এখন কিমান সৌন্দৰ্য আছে। আৰু এইপিনে আপোনাৰ গছ গছনি, সেইবোৰ মই আপোনালোকক গাহৰি এটা দেখুৱাম বুলি ভাবিছোঁ। গাহৰি এটা ৰ'বাচোন, মই অকণমান দেখুৱাই দিওঁ দৰ্শকসকলক। চব মই বাহিৰলৈ ওলাই আহিলোঁ। সেয়া চব কিমান ধুনীয়া ধুনীয়া চৰাই পৰি আছে। দেখিছে সেইবোৰ চব কিমান সৌন্দৰ্য। আৰু এখন আমাৰ গাড়ী। তো ব'লক আমি আৰু আগবাঢ়োঁ। চাওক গাইজ, কিমান ডাঙৰ এখন বিশাল পথাৰ। আৰু আপোনালোকক যেন দেখুৱাইছিলোঁ মই ক'লা চৰাইজনী, সেইজনী কিন্তু মই নামটো নাজানো। আপোনালোকে যদি জানে, তেতিয়াহ'লে মোক গেছ কৰি কমেণ্টত জনাবলৈ নাপাহৰিব। এইপিনে এজোপা আছে আপোনাৰ বৰগছ, গছ এজোপা, আহঁত গছ। বাৰিষা সময়ত গোটেই পথাৰখন পানীৰে ভৰি থাকে। আৰু ইয়াত নাও চলায় মানুহে। তেতিয়া ভাবকচোন আপুনি, কিমান ধুনীয়া লাগিব এই গোটেই পথাৰখন। পদুম ফুল ফুলে।
আৰু আমাৰ ডাঙৰ পেহাই নাৱত আনি পদুম ফুল ছিঙি দিয়েহি। আৰু এনেকৈ এয়া মানুহ গৰু যোনবোৰ পথাৰত থাকে নে তালৈ যায়, গৰু বান্ধি থোৱা থাকে। আৰু মহ থাকে, এইপিনে হোটেল আছে। তো গাইজ আমি মহিমবাহঁতৰ ঘৰ পাই গ'লোহি। এয়া চব এয়া আমাৰ বাবু ওলাই আহিলে গেট খুলিবলৈ। আৰু দেউতাহঁতে তামোল এখন খাব, বেছি সময় নহয় আমাৰ জাৰ্ণিটো মই আকৌ আপোনালোকক কণ্টিনিউ কৰি দেখুৱাম। এতিয়া মাত্ৰ অকণমান সময় আপোনালোকে ৱেইট কৰক। গাইজ আমি ওলালোঁ মহিমবাহঁতৰ ঘৰৰ পৰা। তো গাইজ ইয়াত দেউতা গাড়ী ঘূৰাই ল'লে আমাৰ। আমি এতিয়া যাওঁ, বাই বাই বাবু, যাওঁ পঞ্চি যাওঁ। সেয়া মহিমবাহঁত সোমালোঁ। তো গাইজ আমি নামদাং হিলৰ আকৌ পাইছোঁহি। আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ব। তো গাইজ আমি পাই গ'লোহি। ভালকে ডাঙৰকে কোৱা, শুনিছে জানো মানুহে? তো গাইজ আমি আহি পিনি উপস্থিত হৈ গৈছোঁহি। আৰু এতিয়া আমি ৰংঘৰৰ চৌহদত আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া আমি মেইন গেটেদি যাম, আপোনালোকক দেখুৱাম। তো গাইজ ফাইনেলি আমি ৰংঘৰৰ মেইন গেটখন পাইছোঁহি, দেখুৱাই দিম। এইপিনে আপোনাৰ বজাৰ চজাৰ বহি আছে, এইপিনে পানীপুৰি চানীপুৰি। এইখন মেইন গেট। মানে টিকেট চলে, টিকেট ল'ব লাগে। দেউতাই টিকেট লৈছে গাইজ। গাইজ এতিয়া আমি ৰংঘৰ যাম। ওলাই গ'ল আৰু কম্পিউটাৰ পৰা গ'ল। সেইটো চক ৰংঘৰ, ইমান চক ধুনীয়া জেগা। মুখৰ মাছখন পাই নহ'লে কথা একো নোলায়। অকণ ডাঙৰকৈ কৰিবি কথা একদম ধুনীয়াকৈ ফুলি কৰিবি। গাইজ এইজনী এজনী ধুনীয়া হৰিণ আছে বনোৱা। এইটো ৰংঘৰ, ম'হৰ যুঁজ হেৰি আছক। এই দুজন মানুহ কেনেকৈ চক ম'হ যুঁজ লাগিছে শিঙেৰে। আৰু এইডোখৰত কি আছে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এইডোখৰ ৱাটাৰফল হয় নেকি গাইজ? হয় ৱাটাৰফল হয়, দুটাত তেনেকৈ ৱাটাৰফল হয়। আমি সোমাই আহিলোঁ। চব কিমান সুন্দৰ সুন্দৰ ফুল ৰুইছে চব, ৰঙা ৰঙা। সেইপিনে এইবোৰ ডালিয়া ফুল, ৰাইট লেফ্ট চবতে আছে ডালিয়া ফুল। মই ফটো মাৰি ল'লোঁ। চক ৰংঘৰ আমি সোমাবলৈ ৰংঘৰলৈ। আৰু ধুনীয়া এখন ফিল্ড হয়, ফুল চব গাইজ কিমান ওখ, আপোনালোকক মই ওপৰলৈ উঠাই দেখুৱাম। আমি সোমাই গ'লোঁ।
কৃষ্ণ চাওক এয়া চাওক এইপিনে গাইজ আমি পাছফালে একেই গাইজ ফুল আছে ধুনীয়া ধুনীয়া মই আজি বহুত জেগা ফুৰিম আপোনালোককো দেখুৱাম মায়ে ভয় কৰিছে মই হেৰি হওঁ বুলি চব গাইজ পাথৰ বালিয়ে বনোৱা হয় গাইজ আৰু এইপিনে সোমাই গৈছে দেউতা আমি সোমাই লৈছোঁ সেইপিনেও একেই হ'ব আৰু এজোপা কৰবী ফুল হয় নে হয় এজোপা কৰবী ফুল জবাব ফুল এজোপা এইবোৰ জবাব ফুল আহোমসকলৰ যেতিয়া শাসন আছিলে তেতিয়া সেই শাসনৰ দিনতেই ইয়াত ৰংঘৰৰ বাকৰিত মাঘ বিহুৰ ম'হৰ যুঁজ হৈছিলে এই ৰজাই ওপৰত উঠিবলৈ বহুখিনি তাৰ পৰা ম'হৰ যুঁজ উপভোগ কৰিছিলে মই আকৌ সেইকেইটা কথাকে আপোনালোকক কৈ দিছোঁ যেতিয়াই ৰংঘৰ আছিলে নে তেতিয়া মাঘ বিহুত ম'হৰ যুঁজ হয় ৰজাই ওপৰৰ পৰা ম'হৰ যুঁজ উপভোগ কৰে সেয়ে আপোনালোকক দেখুৱাইছিলে ম'হৰ যুঁজৰ দৃশ্য এটা এইপিনে ফটো মাৰিবলৈ আহিছে চব গাইজ ৰংঘৰ কাৰেংঘৰ গাইজ মই অকণমান বেঞ্চতে বহি আৰাম কৰি লৈছোঁ গাইজ বহি ল'লোঁ এইপিনে দুজোপা ধুনীয়া ফুল আছে ফুল ফুলা নাই আমাৰ পোৱালি টোপনি গাইজ এতিয়া আমি এই ওপৰলৈ উঠিম আপোনালোকক দেখুৱাম কেনেকুৱা লাগে গোটেই জেগাডোখৰ স্কুলক আমি ওপৰলৈ যাওঁ ইয়াৰ পৰাই গাইজ ইমান ওখ হৈ গৈছে ওপৰৰ পৰা আৰু ধুনীয়া লাগিব তো গাইজ আমি ওপৰলৈ আহি গ'লোঁ চাওক দেউতাহঁত আহি আছে চব গাইজ কিমান ধুনীয়া লাগিছে মই মেইন গেটখনৰ এফালৰ পৰা দেখুৱাবলৈ চাম সেইখন চক গাইজ মেইন গেট আমি যোনখন গেটেদি সোমাই আহিছিলোঁ নাই সেইখন গেট চক সেইকেইটা যেন গৈছিলোঁ মই আপোনালোকৰ ৱাটাৰফল সেইকেইটা চক এই ফুলবোৰ ইমান ধুনীয়া লাগিছে চব ইমান ডাঙৰ এটা কীৰ্তিচিহ্ন এইবিলাকৰ পৰ্যবেক্ষণ হেৰিটো ভাল হোৱা নাই সংৰক্ষণখিনি ভাল হোৱা নাই তোমাৰ ইয়াক বহুত আটক ধুনীয়াকৈ ৰাখিব পাৰিব লাগিছিলে আৰু এই চাইডলৈ যাবলৈ পাই যাবি এই চাইডৰ পৰা সেই একেই দেখিব চব মানুহবোৰ আগৰ দিনৰ মানুহবোৰ বৰ ওখ নাছিলে যেন পাইছোঁ মই সোমাব পাৰিছোঁ নহয় মোৰ লগা নাই নহয় লাচিত বৰফুকনটো বৰ ডাঙৰ মানুহ আছিলে নহয় ইয়াত গাইজ বহুত ফটো মাৰিছে মানুহে এই আচক এইবোৰ বহুত শ্বুটিঙৰ কাৰণেও আহিছে মানুহ আজি তলত যেনেকুৱা আছিলে না তেনেকুৱাই আৰু এইটো দেখুৱাইছিলে বালি আছে বালি গাইজ বালি মায়ে আকৌ এই চাইডেদি সোমালে চব হ'লেও আপোনালোক আকৌ এই চাইডে সোমোৱাই দেখাই দিওঁ চাইডেও সেই একে ওপৰৰ পৰাটো একে দেখিব ন সেইটোত উঠি যাবগৈ লাগিব গাইজ সেইটোত উঠি যাবগৈ লাগিব গাইজ খাটাং উঠিবগৈ লাগিব আপোনাক উঠি চামগৈ এবাৰ সেইটোত উঠি চামগৈ ৰ'বা সেইটা আছে
ওখ যেন হেৰিটো আছে বলক গাইজ উঠি চাওঁগে তুমি নালাগে এই ষ্টেপৰ পৰা তোমাৰ ৰেকৰ্ড আছে সেইটো কাৰণে ধাম চুম কৰিছোঁ চাপ 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 সেই মাহঁত চব ক'ত আছে মই আহি পাই গ'লি কিমান ধুনীয়া এটা টুৰিষ্ট প্লেচ বলক সেইটোত উঠি চাওঁগে উঠি পিনি আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে উঠি গৈছোঁ আমি উঠি গ'লোঁ চাওক একদম ওপৰত আছোঁ মজা লাগিছে চব ভিউটো ঐ মাহঁত চক গাইছ বলক নামো আমি এই চাইডৰ পৰা নামি যাওঁ বলক এই চাইডৰ পৰা পঢ়িব লাগিলে আমাৰ পোৱালি সাৰ পাই গ'ল গাইছ বলক পোৱালি গৈ পাওঁগৈ আমি পোৱালি টোপনি ধৰি আছিলে দেউতাই কৈছে আকৌ বোলে সি সাৰ পালে ইয়াত বহুত দৌৰিলেহেঁতেন গুটো সাৰ পালা নি পালোঁ কৈ দিয়া পালোঁ বুলি কৈ দিয়া আকৌ ঠিক আছে মোৰ ব্লগত কাহানিও এটা কথা নকয় এতিয়া তুমি দৌৰা কোনটা যাবা দেহা কোনটা যাবা ঠিক আছে ফুল নিচিঙিলেগৈহে আছে ইমান ধুনীয়া ধুনীয়া ফুল দেখিছে সি হয় ন গুটু হয় কৈ দিয়া হয় 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 বুলি কৈ দিয়া আকৌ কি হ'ল তোমাৰ মই যেন গুটু হেৰিটো উঠিলোগৈ সেইটো ফুল চামগৈ আমি আহে ফুল চাম আহে ফুলৰ গুৰিটো গাইজ আমি দুকপিমান ফটো চেলফি মাৰিব লাগিব দেউতা ইয়াতে বহি দিলে বলক আমিও এচাত বহি চাই লওঁ গাইজ মাটিতে বহি গ'লোঁ গাইজ মাও বহি দিলে পোৱালিও বহি দিলে চব আমি মাটিত বহিছোঁ চব কিমান ধুনীয়া ফুল আপোনালোকক দেখুৱাইছোঁ এই গোটেই যোনটো ইয়াত চব ডালিয়া ফুলেই আছে চব গাইজ বহুত কালাৰফুলকৈ বনাইছে নাই দেখিবলৈ বহুত ধুনীয়া লাগিছে গাইজ চব অলপ চলপ ফটো চটো কৰিলে আমাৰ ইয়াত মায়ে মাৰিলে ভাইটিয়ে মাৰিলে মই আপোনালোকক লাষ্টত ফটো কপি দেখুৱাই দিম এইটো গাইজ মল্ল যুদ্ধ খেলিছে মই আপোনালোকক চিনটো দেখুৱাই দিছোঁ কেনেকৈ খেলে মাহঁতে কিবা বেলেগ বস্তু এটা চাবলৈ গৈছে আপোনালোকক কিমান ধুনীয়াকৈ দেখুৱাই দিছোঁ সেয়া চক জুমৰ সহায়তে দেখুৱাই দিছোঁ এনেকৈ কুস্তি কয় আপোনাৰ হিন্দীত কুস্তি বুলি কয় বলক আমি এইপিনে যাওঁ আৰু মই বহুত এক্সাইটেড কাৰণ আপোনালোককো মই বেলেগ আৰু মই বহুত জেগা দেখুৱাম তো সেইটো ল'ৰা ছোৱালী উঠিছে বেছ ইমান আমাৰ পোৱালি খোল খেলে খোজকাঢ়িলে লাহেকৈ লাহেকৈ লাহে 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 ব'লা ব'লা আকৌ আমি আৰু ফুৰিমগৈ নহয় আৰু আমি ফুফু যাম ফুফু যাবানে লাহেকৈ অঁ অঁ ব'লা হইনা পিঠি দিছোঁ নি গাইছ হইনা পিঠি দিছোঁ নি এই চিকৰটি আছে নি আকৌ চিকৰটি খাব বুলি যা বলক এচাত উঠি চাওঁ গাইছ হইনা পিঠিত উঠি গ'লোঁ নামি দিলোঁ এতিয়া পোৱালি উঠাই দিয়া পোৱালিক একপি ফটো মাৰি দিওঁ তুমিও থাকা পোৱালি চাই দিয়া দেউতা চাই দিয়া এই ৰ'দটো পাইছে নি বাৰু হ'ব মই দুকপিমান ফটো মাৰি দিলোঁ হয়নাটো মৰম কৰি দিয়া
মৰম দেখে হেন্দে নি হেন্দে নি বলক এই জোলনালৈ যাওঁ অকণমান পোৱালি কোঠাই আনো মই উঠোঁ মানুহ ধেৰ নালাগে উঠিব বোলে গাইজ ভণ্টি উঠি দিবানি বুলি সুধিলে কি হ'ব গাইজ এবাৰ ভাবি চাওক গাইজ আপোনালোকে চাগে অনুমান কৰিব পাৰিছে ৰাতি আহিলে কিমান ধুনীয়া লাগে কাৰণ লাইট চাইট আৰু ৱাটাৰফলত চাগে লাইট আছে অ' দাদা পানী পুৰি খোৱাবা নি না না ঐ তো গাইজ পানী পুৰি এইকেইটা চব গাইজ কিমান ধুনীয়া ধুনীয়া ড্ৰেগন হয় ড্ৰেগন পকেট টানি তোৰ ৰাস্তা কি আলুগুটি কেনেকৈ পিটিকিছে কি কৰিছে কোনো ঠিক নাই ড্ৰেগনকেইটা বহুত ধুনীয়া লাগিছে এইপিনে দি যাওঁ নেকি মই এইপিনে গুচি আহিলোঁ গাইজ আহোঁতে এইটো চাইড দি আহিলোঁ আমি আমি ৰংঘৰৰ পৰা ওলাই আহিলোঁ চিনি পোৱা কিন্তু ৰংঘৰ কাৰেংঘৰ চিনি পোৱা এনেকুৱা এখন লৈ লোৱা এইবোৰ কি ফটো এখন লৈ এই কাগজখন অকণমান হেৰি কৰি দিওঁ এখন কেইটকা এখন 50 টকা এখনত ইমান দাম কেলে গাইজ আমি ৰংঘৰৰ পৰা ওলাই আহিলোঁ গাইজ এখন আমি এনেকুৱা দেখাখন লৈ ল'লোঁ যাত আপোনাৰ চব হেৰি আছে টোপ আহোম দিনৰ যাবলৈ আমি গাড়ী কৰিলে যাওঁ নে দেউতা এতিয়া গাড়ী যাবনে তামোল খাই আহে দেউতাই তো গাইজ আমি ৰংঘৰৰ পৰা ওলাই আহি পিনি গাড়ীত সোমালোহি এতিয়া আমি যাম তলাতল ঘৰ তো ব'লক আমি জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ গাইজ চব এখন নদুৱাৰ ব'লক আমি নদুৱাৰৰ তলেদি সোমাই যাওঁ এয়া তলাতল ঘৰৰ মেইন দুৱাৰখন যোনখন নদুৱাৰ এয়া আমি সোমাই আহিলোঁ নহয় চব গাইজ ৰংঘৰৰ পৰা বেছি দূৰ নহয় আমি তলাতল ঘৰৰ পিনে আহি গ'লোঁ মই দেখিলোঁ তলাতল ঘৰটো বাহিৰৰ পৰা আপোনালোকক সেইখিনিতে ধোৱা আগত জেগা নাপাব পাৰোঁ নহয় গাইজবোৰ চব কিমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে নবাই পথাৰখনলৈকে তেতিয়া আহা ব'লক গাড়ী অকণ আগলৈ থোৱাৰ কথা ভাবিছে চেল্ফি তলাতল ঘৰ চেল্ফি ইমান ঠাণ্ডাত গাইজ আইচক্ৰীম তললৈ নমাই থাকিব কিনো এখন গাড়ীয়ে চব গাইজ জাম লগাই দিলে চলো মই তলাতল ঘৰৰ মেইন গেট পাই গৈছোঁ যে পথাৰতে দুটাই নমাই দিলে মানুহে পিকনিক খাইছে দেখিছা নাই পিকনিক গাইজ পিকনিক কাৰণ এখন বেটাৰ ফিল্ডো হৈ যায় গাইজ পিকনিক খাবলৈ আহিব পাৰে আপোনালোক মই প্লেচ এটা নাম কৈ দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ খানাটো কি হৈছে গাহৰি নে মুৰ্গী আৰু গাইজ মই আপোনালোকক আজি ইমানবোৰ জেগা দেখুৱাইছোঁ কিন্তু আপোনালোকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে চেনেলটো শ্বেয়াৰ নকৰে লাইক নকৰে মোৰ বহুত বেয়া লাগে চালোঁ গৰম পানী খালোঁ গৰম পানী অঁ ঠাণ্ডা পানী খাম দিয়া সেইটো স্বাস্তিক পানী গাইজ বহুত স্বাস্থ্য হয় খাই লওঁ বিৰাট কিমান ধুনীয়া এখন ফিল্ড হয় যিখিনি মানুহে পিকনিক খাইছে যাওঁ বেলি মূৰৰ ওপৰ পাৰ গ'লহি এতিয়া বাজিলে আপোনাৰ 2:48 PM
মই এতিয়া ফুৰি আছোঁ। গাইছ বলক আমি পানী চানী খাই ল'লোঁ। এতিয়া ইয়াতো গাইছ টিকেট ল'ব লাগিব। যদি গাইছ টিকেট নোলোৱাকৈ সোমোৱা হ'লহেঁতেন কিমান মজা লাগিলে। সোমাই যা য'তে ত'তে বলক। তলাতল টিকেট নোলোৱাকৈ ভিতৰলৈ যাবলৈ নিদিব চাগে। তো গাইছ মই এতিয়া বাহিৰৰ পৰা দেখুৱাইছোঁ। তলাতল ঘৰ টিকেটটো কৰি লওক দেউতাহঁতে, তাৰপৰা আমি যাম। তো গাইছ টিকেট লৈ ল'লে দেউতাই বহুত সোনকালে। চলো गेट के अंदर हो गया। ये रही एक এই যে টুপ দেখা নে আমি যেন ফটোত পাইছিলোঁ টুপ বৰটোপ পাইছোঁ। বৰটোপ চাই বোলো এইয়া চক গাইছ। এইটোতো গলি যায় নেকি গাইছ? এটা গলি যায় নি? গলি যায় গাইছ, জঁপিয়াব নোৱাৰোঁ। এইপিন গাইছ এইটোত হেৰি কৰিবলৈ হ'লে এইটো বহুত ডাঙৰ গাইছ। চক দেখুৱাই দিছোঁ। ইয়াত গাইছ তিনিটা, তোৰ চাইডেও গাইছ তিনিটা আছে। চক কিমানটো ডাঙৰ গাইছ। চুই চাব পৰা হৈ গৈছে। লোহাৰ গাইছ লোহাৰ। পোৱালি গ'লে চাওক এইটো একদম অৰিজিনেল ৰূপ হয়, বনোৱা নহয়। এইটো আগৰ শত্ৰুক মাৰিবলৈ যুদ্ধত ব্যৱহাৰ কৰা এটা পিষ্টল লিখা গাইছ। লাঞ্চাৰটো লিখিয়াই চাগে গাইছ, লাঞ্চাৰ আছিলে গাইছ। তলাতল গ'লত বহুত ভয় লাগে কেলৈ, কাৰণ মানুহ হেৰা বুলি কোৱা শুনিছোঁ। আমাৰ যেন পঞ্চী মিউজিক চেনেলৰ পঞ্চী হেৰাইছিলে এবাৰ আহি পিনি, তাই কিবা মতে বাচি আহিছে। গাইছ বোলে ক'বলৈ যাওঁ আমি মাজত এটা ফোন আহি গৈছিলে গাইছ। মই ক'ত পঢ়িছোঁ, নাম কি, তাৰ হেৰি লৈছিলে, ক্লাছ কিমান। গাইছ বলক কাৰেংঘৰ তলাতল ঘৰ, কাৰেংঘৰ তলাতল। যেতিয়া এইখিনিতে আপোনালোকক পঢ়ি শুনাব। মই পঢ়িম, তই পঢ়িব নোৱাৰা। কাৰেংঘৰ তলাতল ঘৰ এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰাসাদ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই খ্ৰীষ্টাব্দ 1751 পৰা তোমাৰ 69 তেওঁৰ ৰাজত্বকালত সজাইছিল। এই ৰাজপ্ৰসাদটিৰ কোঠালিবোৰ সমান্তৰাল আৰু ইমান সুন্দৰকৈ সজোৱা যে ইয়াৰ কাৰুকাৰ্য যুগল শিল্পী শৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পাথৰেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰৰ ভাগ উন্মুক্ত আৰু কোঠালিবোৰ অসমীয়া বাস নিৰ্বাস হিচাপে ধৰিব নোৱাৰোঁ। বহুত দিন হৈ গ'ল, সেইটো কাৰণে মানে আছে। ইয়াতো গাইছ এখন মৈদাম আছে, ইয়াত আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে গাইছ। কাৰেংঘৰত দুটা পিকনিক প্লেচ হৈ গ'ল আপোনালোকৰ। এটা ইয়াততো, এটা গাড়ী থোৱা পাৰ্কিং প্লেচত। ব'লা ব'লে ওপৰলৈ যাওঁ।
গাইজ ওপৰলৈ উঠি গ'লোঁ আমি চব এইপিনে কাম লগাই আছে চব কিমান মজা লাগিছে ধুনীয়া লাগিছে পোৱালীয়ে কি কৈছে গাইজ চব দেউতা দাঙি দাঙি আনিছে তাক ওপৰলৈ আহা ই আহি পাই গ'লহি দেউতা পালেহি মাও পালেহি এতিয়া চাইডলৈ গ'লে নহ'ব আকৌ চব কিমান এটা সুন্দৰ পৰিৱেশ ইয়াত ঠেলা আছে গাইছ ঠেলা ইমান ধৰি থাকিবা গাইছ কেলৈ ধৰি থাকিবলৈ কৈছোঁ কাৰণ ইয়াত পৰা চান্স বেছি আছে আৰু ইটো চাইডেও যাব পাৰি ব'লক আমি ইটো চাইড পাওঁ সেই কিন্তু ইয়াত মজাকৈ একদম ভিউটো দেখিব পাৰি ইয়াত ধুনীয়া চব অ' মা এজোপা হেজফুল নি এজোপা হেজফুল বহিব পাৰি নে গাইছ পইচা বহ বোলক কাম বহি গ'লে কোনফালে কোনফালে যোৱা অ' নাই 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 অ' বহা ধুনুকে বহা দেই চুকত কোনোবা এটা সোমাই আছে ডান্স আছিলে বহো কোন দত বহুত বেছি ভয় লাগে চব কেছ শিলিখা খাই পেলাইছে কোনোবাই তাৰ সেই চাইডে যাবলৈ অনুমতি আছেনে গাইজ মোক কেমেৰা লৈ গৈছে পিনে বালি কামৰ কাৰণে চলি আছে মজা লাগিছে গাইজ চব মজা কোনফালে আৰু ইয়াৰ এটা কথা আছে মই জনামতে কৈছোঁ আপোনালোকক কিমান শুদ্ধ মই কিমান ভুল নাজানো এই বোলে ঘৰটো যোনটো নাই হাত মহৰ তললৈকে আছে আজিকালি দেউতা কৈছে তললৈ যোৱা অনুমতি নাই হয় নাই দেউতা তললৈ যাবলৈ নিদিয়ে বোলে বহুত আন্ধাৰ সেইপিনে বন্দুক চন্দুক লৈ আমি ঘৰ চাওঁ ঘৰ চাওঁ কি আছে বান্দৰ আছে নে চাওঁ বোলে এইটো বহুত ডাঙৰ ঘৰটো এৰিয়া তলাতল ঘৰটো এৰিয়াটো বোলো বহুত ডাঙৰ বোলে সেইপিনে উঠিব পাৰিম বোলে গাইছ কান্দিছিলে এডোখৰ আছে আৰু এইডোখৰত কিবা বনাই থোৱা আছে ডিজাইন তাকে সেই বালি ইটা ইউজ হৈছে কিন্তু বহুত আন্ধাৰ হৈ আছে তলৰ মহললৈ যাবলৈ নিদিয়ে নহয় কোনফালে যাব মইতো এফালৰ পাৰি তললৈ কেইমহল মানলৈ নামিবলৈ দিয়ে যিবোৰ তলৰ আণ্ডাৰগ্ৰাউণ্ড বন্ধ 3 মহলটো বন্ধ আহিছে ক'ব
আমি যোৰহাটৰে অলপ বন্ধ খালি মাটি লেভেলত মাটি লেভেলৰখিনিয়ে তো গাইজ বোলে তললৈ যাবলৈ নিদিয়ে মাটি লেভেলত থকা মাটি লেভেলত যোনখিনি আছে না সেইখিনিতে দেখোন গাইজ সেয়া লাঠি বিতৰণ আছেই গাইজ বহুত চাফা কৰি থৈছে ঘৰবোৰ একেবাৰে লেতেৰা হ'বলৈ দিয়া নাই অকণো চব লেতেৰা নহয় গাইজ এইপিনে পৰা যাব পাৰিছে অহা ডোখৰকৈ আহিল নেকি নিও গাইজ এই ডোখৰত বহিব পাৰি नीचे जाओगा तो मर जाओगा है ना गाइस এখন একেবাৰে খালী জেগা এপিনে আপোনাৰ গছ গছনি আছিলে কাটি পেলাইছে এই পিনে দাদাটো কি পুখুৰীৰ নাম আছে নেকি ন দিনে পুখুৰী চব যে চাইডে চাইডে ৱাল আছে আৰু ইয়াতো চাগে লাইট আছে কাৰণ ইয়াত চলাৰ হেৰি আছে চলাৰ তো গাইজ এইপিনেও এটা সুৰংগ আছে গাইজ ৰাস্তা বিচাৰি নাপায় আপুনি এনেকুৱা লাগিব ইয়াৰ পৰা জঁপি আনিও তাৰপৰা তাৰেদি সোমাই যাওঁ গাইজ দেখিছে ওপৰটো কেনেকুৱা আপোনালোকে আৰু আজি ভিডিঅ'টো অকণমান ডাঙৰ হ'ব দীঘল ডাঙৰ কাম কৰিছে কিনালে চাবলৈ ধৰি থাকিবা তললে ধুম কৰিবি আকৌ সেই তলত মাটিহে আছে দেখিছা নাই ধুম কৰিবি ব'ল ভয় ভয় এইপিনে বলা এই চাইডে বলা যে মই নিজেই বিশ্বাস মানে মই যেন আজি এনেকুৱা এডোখৰ প্লেচত আহি পাইছোঁ আৰু মই এনেকুৱা জেগা আহি পোৱা নাই সেইটো কাৰণে এইবাৰ আমাৰ দেউতাই ফুৰাবলৈ লৈ আনিলে গাইজ ইয়াত বেছি একো চাবলৈ নাই আণ্ডাৰগ্ৰাউণ্ড সেইটো কিন্তু যাবলৈ অনুমতি নাই কাৰণে বহুত বেয়া লাগে বোলো গাইজ সেই চাইডটোৰ পৰা আহোঁগৈ সেইডোখৰৰ পৰা সেই চাইডেদি গৈ গাইজবোৰ শিলে বনোৱা আছে মাটি নহয় বালি আৰু শিল মাটি গাইজ গুটি আছে আৰু গুটি পোৱালি আমাৰ নাচ দি আছে ব'লা আমি সেইপিনে যাওঁ ব'লা তুম ভাই সেইফালে বহি দিলে চব গাইজ তো গাইজ কোনো নাযায় এতিয়া আমিয়ে যাম বোলো ফোনটো গ'ল আকৌ দেই কোনটো গ'ল এইবিলাক সুৰংগ হেঁতি এইপিনে যাওঁ এইপিনে দি চাওঁগৈ গাইজ এইপিনে দি নামিব পাৰি তললৈ নামি চাব লাগিব গাইজ ইয়াত প্ৰায় ইণ্ডিয়ান মানুহ বেছিকৈ নাহে চাগে মোৰ মতে চব সুৰংগ ইয়াৰ পৰা আপোনালোকে ভিউ ল'ব পাৰে কিন্তু তাৰ চাইডত যাব পাৰি দূৰ এটা সুৰংগই চবতে গাছ সুৰংগ আছে কিন্তু ৱালবোৰ বহুত কিবা কিবি লিখা আছে বহুত আগবাগ হয় গাইজ যাব লাগে
যোনে নামি যাম অলপ তললৈ যাব পাৰি এই ষ্টেপেদি নামি নামি কিন্তু এইটো ডাষ্টবিন একদম হেৰি বনোৱা গাইজ এইটো গুহা এনে কাম চলি আছে এটা সময় পাৰি নহয় একেলগে আহিবি খালি গোটেইকেইটা একে জেগা ওলাবহি মানে গাইজ মই যেন দেখুৱাইছিলোঁ আপোনাৰ তলত আহিলে সেই হ'ল মানে তলত আহিলে একো নহয় আপোনাক সেই চাইডৰ পৰা দেখুৱাইছিলে সেই চাইডৰ পৰা দেখুৱাইছিলে গম নাপাওঁ কেচ 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 সোমাই দিলোঁ কিন্তু আমাৰ যদি ওপৰলৈ যায় ৰাস্তাটো হেৰাই যাবলৈ হয় কিন্তু বহুত দিগদাৰ হৈ যায় ৰাস্তা আছে চপৰি 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 গৈ থাকোঁ এইপিনে গ'লেগে সেইটো নাপায়গৈ নেকি চাওঁ আমি কিন্তু ফাৰ্ষ্ট দুৱাৰখনেদি আমি ক'ত সোমালোহি এইপিনেদি যাবলৈ হ'লে আপোনালোকে অ' গাইজ বাটটো হেৰাই গ'ল সেইটো পাই গ'লে গাইজ সেইটো ৰাস্তা পালি মাজে মাজে নামো নামো কৰি থাকে দেখিবলৈ কিমান ৰাস্তা আছে চব গাইজ এনেকৈ এনেকৈ সোমাই সোমাই কৰি দিব লাগে একদম পথাৰ পাই গ'লো তেনেকৈ দৌৰিলে কিটো হ'ব এনেকৈ দৌৰিলে আকৌ কৰিব লাগিলে ক'ত ধুম হৈ যাব দেখোন নাই দেউতা মূৰটো সোমাব সোমাই সেই তুমি চোৱা মই ফোন কৰি মই কৈছোঁ তই সোমাব বুলি কৈছোঁ সোমাব এইটো চোৱা এইটো সেইটো সোমাব সেইটোতো অকণমান ওলাব লগা এইটো সোমাব সেইটোত গাইজ দেউতা মূৰটো নালাগে সেইটোত কিন্তু আৰামছে লাগি যাব আমাৰ নালাগে গাইজ ওপৰত আমিতো চাপৰ মানুহ চাপৰ হৈয়ে থাকিম এই চাপৰ হোৱা ফাইদা চব য'ত ত'ত আমি মূৰ দুডাল কৰি যাওঁ এবাৰ গাইজ পৰিলে গাইজ আমাৰ মেইন গেটখন পালোহি দেই আমি এইপিনেদি ওপৰলৈ উঠিলোঁ গাইজ ৰাস্তা বহুত আছে কিন্তু বিচাৰিবলৈ টান তো গাইজ আমি তলাতল ঘৰৰ পৰা ওলালোঁ এতিয়া আমি গেট পামগৈ তলাতল ঘৰৰ পৰা ওলোৱা তো গাইজ চব আহিলে আমি সৰু সৰু কেইটামান ফটো ল'লোঁ হা হা এইটো বহি দিলে চব গাইজ কি পালে মা আপোনালোকক দেখুৱাইছিলে মই টোপ ডাঙৰ ডাঙৰ টোপ ৰাইট চাইডে বেছি ডাঙৰ টোপ আছে গাইজ লেফ্ট চাইড এইপিনে গাইজখিনি কি কৰে মই নাজানো এইপিনে কি হয় নাম চাম কাৰণে কি গাইজ যাম
আমি ওলাই আহিলে আমাৰ গাড়ী সেইখন বলক গাইজ গাড়ী গৈ পা আহোঁগৈ পালচাৰ কেলৈ নক'ব এখন পালচাৰ বলক গাইজ আমি অকণমান মেলা বা আহোঁ তোমালোকে চোৱা মই কমলা টেঙা টন আনিলোঁ হা অ' য়েছ 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 তোমালোকে চোৱা দি চাগে হা মই তোমালৈ মণি বেগ পাইছোঁ ধুনীয়া ধুনীয়া মোলৈ গাইজ কিবা এটা পাঁচ যদি লৈ লওঁ ৱাল ঘড়ী মজা মজা ডিজাইনৰ ৱাল ঘড়ী চব গাইজ এইটো আপোনাৰ ৰংঘৰ সেই ৰংঘৰৰ এটা হেৰি আছে গাইজ আমি আহি গ'লোঁ আৰু আমি মিক্সাৰ ল'লোঁ দেউতাই কমলা টেঙা ল'লে আৰু গাড়ীত উঠি গ'লোঁ এতিয়া আমি এইটো খাওঁ আমি তো গাইজ এই ব্লগটোত ইমানেই আমি গাড়ীত উঠিলোঁ এতিয়া তো আমি যাওঁ বাই বাই টাটা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই